সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু মই বহুত দিন ভ্লগ দিব পৰা নাই মানে বহুত দিন মানে বহুত বেছি দিনে আৰু আমাৰ ঘৰত আইতা আছিলেগৈ আইতাৰ গাটো অলপ বেয়া আছিলে সেইকাৰণে মানে আইতাৰ লগত লাগি থাকোঁতে তেনেকৈ আৰু ভ্লগ দিয়া হোৱা নাই আৰু মই ক'তো তেনেকৈ ওলাই যোৱাও হোৱা নাই আৰু আজি সোমবাৰ মই ভ্লগটো কেতিয়া দিব পাৰোঁ নাজানো এডিট কৰি অলপ টাইম লাগে আৰু মাহঁত আহিছিলে আইতাক থ'বলৈ 5 তাৰিখে কালি ভণ্টিয়ে ময়ো গুচি আহিলোঁ তাৰপিছতে আজি ইয়াতে চব আছোঁ আৰু সেইকাৰণে ভাবিছোঁ আজি অলপ ফুৰিবলৈ যাওঁ বেছিভাগ ভ্লগ ইয়াৰ পৰাই বনোৱা মই যিকেইটা দিছোঁ চাব পাৰে আৰু চব আছোঁ আমি ইয়াতে দাদা বা ভণ্টি চব আছে আৰু জিলাংচু বুলি থকা জেগা আছে তালৈ যাম মাহঁত আগতেও গৈছে 3বাৰমান গৈছে মই যোৱা নাই যাম আজি আৰু এতিয়া বেছি কথা কৈও নাথাকোঁ ভ্লগটো ষ্টাৰ্ট কৰোঁ আৰু ভ্লগটো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকক এটা কথা কৈ লওঁ আছাম ইনফো নামৰ এটা এপ আছে য'ত আপোনালোকে প্ৰাইভেট জব গভৰ্ণমেণ্ট জব ডেইলি নিউজ পেপাৰ নভেল জেনেৰেল নলেজ এই সকলোখিনি পাই যাব ডেছক্ৰিপশ্যন বক্সত মই লিংক দি দিম তাৰ পৰা গৈ আপোনালোকে এপটো ইনষ্টল কৰি ল'ব পাৰিব আৰু আপোনালোকৰ সহায় হ'ব বুলি আশা কৰিছোঁ এতিয়া ব'লক তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু মোৰ ওলাই হৈ গ'ল আৰু এইফালে বা ওলাই আছে তাৰপাছতে আৰু যাওঁ এতিয়া ভণ্টিয়ে কি কৰিছে চাওঁগৈ দাদাও সেইফালে ওলাই আছে ওলাই মেলি হ'লেও আমি মামায়ে লৈ যাব কিন্তু মানে কি হৈছে মামা কালি ইয়াতে প্ৰগ্ৰেম আছিলে বিপিন চাওডাং আহিছিলে টোপনি ক্ষতি হ'ল সেইকাৰণে মানে মামায়ে কৈছে অকণমান দেৰিকৈ যাম কিন্তু যোনটো জেগাত যাম কৈছোঁ তাত মানে দেৰিকৈ গ'লে ভাল নালাগিব অলপ পাহাৰ আছে আৰু ঠাণ্ডাও লাগিব আৰু দিনো ছুটি গৈ পামহে আমাৰ আহিব হ'বই সেইকাৰণে এতিয়া যাওঁ মামাৰ ঘৰলৈ তাতে মামাক জগাওঁগৈ কি কৰিছে মামাই চাওঁগৈ আমাৰতো ওলাই মেলি হৈয়ে গ'ল বাৰু মই আছিলোঁ এয়া মামাৰ ঘৰত আৰু এতিয়া যাওঁ পুৰণা ঘৰলৈ মামাক জগাওঁগৈ আমাৰ যে জিলাংচলৈ যোৱা বসন্তী এইখন এতিয়া আমি ওলাই মেলি যাইছোঁ চকাত কম নাই আৰু যাম আৰু কেনেকৈ যাওঁ কিবা এটা নহয় কিবা এটা এইখনে মানে অকণমান আমাক গণ্ডগোল কৰে আৰু আমি ঘৰৰ পৰা ওলাই গৈ আছোঁ গাড়ীত চকাত পম্প দিয়াই এতিয়া গৈ আছোঁ এতিয়া চিলনীজান পালোহি আৰু মামাৰ ঘৰৰ পৰা চিলনীজান বেছি দূৰো নহয় আৰু যোৰহাটৰ ফালৰ পৰা আহিলে চিলনীজানৰ সোঁ চাইডে সোমাব লাগিব মানে আমি য'ত গৈ আছোঁ সেই ঠাইলৈ আৰু আমি এইফালৰ পৰা গ'লে বাওঁ চাইডেদি সোমাব লাগিব আৰু আমি য'ত যাম কৈছোঁ সেইফালে যোৱা ৰাস্তাটো ইমান ভালো নহয় মানে মাজে মাজে ভাল মাজে মাজে বেয়া মই আগতে এইফালে আহিছোঁ কিন্তু আজি য'ত যাম কৈছোঁ সেইটো জেগা চাব যোৱা নাই আমি য'ত পালোহি এতিয়া এইখিনি জেগাক কয় নিলিপ আমি জিলাংচলৈ যোৱা কথা আছিল আমি জিলাংচলৈ নগ'লোগৈ আৰু আমাৰ ঘৰৰ পৰা অহাও দেৰি তালৈ গ'লে ঘূৰি আহোঁতে আমাৰ বহুত দেৰি হৈ যাব আৰু মামাই যেতিয়া লৈ আহিছে মই তেতিয়াহে গম পাইছোঁ আমি যে জিলাংচলৈ নগ'লোঁ হৈছে নিলিপ এইফালে যাওঁ কি আছে এইফালে গাড়ী নিব নোৱাৰে ৰাস্তাটো অলপ বেয়া সেইকাৰণে খোজকাঢ়িয়ে যাওঁ আমাৰ ঘৰটো ইয়াত পানী পুৰা ঘোলা আপুনি মুখতো দিব নোৱাৰে আমি কয়লা খানি থাকে নাই কয়লা খানি তাতে পেলাই কৃষ্ণ সেইফালে নদী আছে আমাৰ যে পিকনিক খাম কৈ আছে ইয়ালৈকে আহিলে টিকি ভালকৈ যাবা হিল আছে পানীলৈ নাযাবাগে য'ত পানী জমা হৈ থাকে এই জেগাবোৰ বহুত পিছল হয় দেই পিছল হ'ব দেই চিঙৰাটো
পানীৰ শব্দ মানে ইমান ভাল লাগিছে প্ৰথম আহিছোঁ যেতিয়া সেইটো শব্দ শুনিছোঁ বিৰাট ভাল লাগিছে হা কি কৈছা হ'ব পাৰে কি ফটো দুখনমান থৈ দিয়া পৰ্ট্ৰেটটো উঠাবা আৰু এনেও ইয়াৰ পৰা যাওঁ বেছিকৈ ফটো মাৰিবলগীয়া নাপায় আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে কোনোবাই ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে মই ভিডিঅ' দিলে আপোনালোকে ন'টিফিকেশ্যন পায় আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব নাপাহৰিব আৰু ইমান জেগাবোৰ নিজান ন বোবা সেইকাৰণে ভাল লাগে সঁচাকৈ থাকিয়ে ভাল লাগে আমাৰবিলাকতকৈ নিজান সঁচাকৈ তোমালোকৰো নিজান তোমালোকতকৈও নিজান সঁচাকৈ হা তোমালোক নাহা নাই কেনেকুৱা লাগিলে মামী কেনেকুৱা লাগিলে ভাল লাগিলে ভাল লাগিলে কাৰ্বি আংলঙতো যে এনেকুৱা ইমান ধুনীয়া জেগা এখন আছে গমেই নাপাওঁ অঁ সেয়া কাৰ্বি আংলঙৰ মানুহে গম নাপায় মই আৰু যোৰহাটৰ মানুহে ক'ত গম পাওঁ এইখন নাম্বৰ ব্ৰিজ হা অঁ মানে আমি য'ত গৈছিলোঁ ন তাৰ পৰা মানে ব্ৰিজখন দেখি থাকে আৰু আমি আহি পাওঁতে 4টা বাজিলে তাৰপিছতে এতিয়া আকৌ আমিকেইটা এতিয়া খাবলৈ ওলাই আহিছোঁ মই ভাবিছোঁ ভিডিঅ'টো ইয়াতে সামৰোঁ ভিডিঅ' চাই কেনেকুৱা পালে জনাব নাপাহৰিব আৰু ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব I hope one day, somehow, I always will meet again. 'Cause I've been wondering why we still play as we were friends. I hope so.